নমস্কাৰ ইমৰত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ অসম চৰকাৰৰ বৃহৎ সিদ্ধান্ত যিসকল মানুহে এতিয়ালৈকে জব কাৰ্ড বনোৱা নাই সেইসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো যিসকল মানুহৰ জব কাৰ্ড আছে সেইসকল মানুহে প্ৰতি বছৰে লাভ কৰিব পাৰে 23,800 টকা জব কাৰ্ডৰ জৰিয়তে তো আপোনালোকে যদি এতিয়ালৈকে জব কাৰ্ড বনোৱা নাই তেন্তে অতি শীঘ্ৰে কৰি লওক আবেদন তো আবেদন কেনেকৈ কৰিব বিস্তাৰিত জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তো আপোনালোকে স্ক্ৰীনত এখন ফৰ্ম চাব পাৰিছে এনেকৈ এখন ফৰ্ম ফিল আপ কৰি কিন্তু জমা দিব লাগিব জব কাৰ্ড বনাবলৈ তো ফৰ্মখন কেনেকৈ ফিল আপ কৰিব প্ৰথমে আপোনালোকক জনাই দিওঁ তাৰপিছত জনাম ফৰ্মখন ক'ৰ পৰা কালেক্ট কৰিব তো ফৰ্মখনৰ ওপৰতে লিখা চাব পাৰিব ডিটেইলছ নিডেড ফৰ এপ্লিকেশ্যন ফৰ ৰেজিষ্ট্ৰেশ্যন আণ্ডাৰ EGS তো তাৰ তলত আপোনালোকে কেইটামান ঘৰ চাব পাৰিব এইকেইটা ঘৰ আপোনালোকে ফিল আপ কৰিব নালাগে এইকেইটা ঘৰ আপোনালোকে পঞ্চায়তৰ পৰা ফিল আপ কৰি ল'ব তাৰপিছত লিখা চাব পাৰিব এক নম্বৰত লিখা আছে নেম এজ সেক্স অৰ এপ্লিকেশ্যন তো তাৰ তলত কেইটামান ঘৰ চাব পাৰিব ইয়াতে প্ৰথমে সিৰিয়েল নাম্বাৰ তাৰপিছত নেম তাৰপিছত এজ তাৰপিছত সেক্স তো প্ৰথমে আপোনালোকে ইয়াতে নাম লিখিব তাৰপিছত বয়স কিমান সেইটো দিব তাৰপিছত জেন্ডাৰ কি মেল নে ফিমেল সেক্সৰ ঘৰত আপোনালোকে জেন্ডাৰটো দি দিব তাৰপিছত দ্বিতীয় নম্বৰত লিখা চাব পাৰিব নেম অফ ভিলেজ তো ইয়াতে আপোনালোকে নিজৰ গাঁৱৰ নামখন বহাই দিব তাৰপিছত লিখা চাব পাৰিব নেম অফ গ্ৰাম পঞ্চায়ত তো ইয়াতে আপোনালোকে নিজৰ পঞ্চায়তৰ নামখন লিখি দিব তাৰপিছত 4 নম্বৰ লিখা চাব পাৰিব নেম অফ ব্লক তো ইয়াতে আপোনালোকে নিজৰ ব্লকৰ নাম লিখিব তাৰপিছত 5 নম্বৰ লিখা চাব পাৰিব SC ST IAYALR বেনিফিচিয়াৰী তো ইয়াতে আপোনালোকে যিটো কেটেগৰীত পৰে সেই কেটেগৰীটো লিখি দিব তাৰপিছত অকমান ৰাইট সাইডে চাব পাৰিব ফটোগ্ৰাফ তো ইয়াতে আপোনালোকে এখন ফটোগ্ৰাফ কিন্তু লগাই দিব লাগিব যাৰ নামত জব কাৰ্ডৰ এপ্লিকেশ্যন কৰি আছে সেইজন মানুহৰ ফটোগ্ৰাফ এখন ইয়াতে লগাই দিব তো লগাই দিয়াৰ পিছত আৰু কি কৰিব লাগিব আপোনালোকক বিস্তাৰিত জনাইছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তাৰপিছত তলত লিখা চাব পাৰিব I by we certify that the particular givens above are correct তো ওপৰত যিখিনি তথ্য আপোনালোকে দিছে সেইখিনি তথ্য কাৰেক্ট ভুল নহয় আপোনালোকে শুদ্ধ তথ্য দিছে সঠিক তথ্য দিছে ইয়াতে কিন্তু লিখি দিব লাগিব তাৰপিছত অকমান তলত লেফট সাইডত লিখা চাব পাৰিব সিগনেচাৰ বাই থাম ইমপ্ৰেছন তো ইয়াতে আপোনালোকে যিসকল মানুহে টিপ সহি দিব সিগনেচাৰ কৰিব নোৱাৰে সেইসকল টিপ সহি দিব আৰু যিসকলে সিগনেচাৰ কৰিব পাৰে সেইসকলে ইয়াতে সিগনেচাৰ কৰি দিলেই ফাইনালি ফৰ্মখন ফিল আপ কৰা হৈ যাব তো ফৰ্মখন ফিল আপ কৰাৰ পিছত আপোনালোকে এইখন ফৰ্মৰ লগত আপোনালোকৰ নিজৰ আধাৰ কাৰ্ড ভোটাৰ লিষ্ট আৰু আপোনালোকৰ বেংক একাউণ্টৰ জেৰক্স কপি সহ নিজৰ পঞ্চায়তত গৈ জমা দিব তেতিয়া আপোনালোকক জনাইছো ফৰ্মখন ক'ত পাব তো এইখন ফৰ্ম যদি ডাউনলোড কৰিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত এটা লিংক দি থম সেই লিংকত ক্লিক কৰি ফৰ্মটো ডাউনলোড কৰি ল'ব তো আজি ইমানেই ধন্যবাদ।